নমস্কাৰ বন্ধুসকল, আজিৰ ভিডিঅ'টো সানডে স্পেচিয়েল ভিডিঅ'। ৰাস্তাত বোলে জেঠাহঁতক পেচাব লাগিলে, তো সকলোৱে পেচাব কৰি লওক। ধন্যবাদ। তো এইখিনিতে ক'ৰবাত আছিলে। তো মই আজি 10 বছৰমান আগতে এবাৰ আহিছিলোঁ, বহুত সৰু আছিলোঁ তেতিয়া, আৰু আজি অহা নাই। নহয়, এইফালেদিহে যাব লাগিব, তাতে নহয়। চৰি, চাই থাকিব। এটা সৰু ভিডিঅ' আপোনালোকৰ মনোৰঞ্জনৰ কাৰণে বনাইছোঁ। সানডে স্পেচিয়েল ব্লগ হয় এইটো। তো আপোনালোকে কমেণ্ট কৰিব পাৰে যিকোনো। এয়া হৈছে আমাৰ বাইদেউহঁতৰ ঘৰ। বাইদেউহঁতৰ ঘৰত আমি আহি পালোঁ। ইয়াতে ভাত চাত খাম। তো মানে এটা কেম্পিং আৰু এটা সৰু আহি পালোঁ আমি বাহিৰত। অ' ভাই, ভাই আই সংসাত তো ফাইনেলি আমি আহি পালোঁ আমাৰ দাদাহঁতৰ ঘৰত, ফকিৰা গাৰামত। আৰু ইয়াৰ পৰা অলপ দূৰ যাব লাগিব। তো এইটো ল'ৰা দাদাৰ, মানে আমাৰ ফকিৰা গাৰাম দাদাৰ ল'ৰা হয়। तुम्हारा प्रतीक राय। प्रतीक राय। तेरा बाप का नाम क्या है? राजेंद्र प्रसाद तेरी माँ का नाम क्या है? शिवाली रॉय। और तेरा दीदी का? नवनीका रॉय। तुम कौन क्लास में पढ़ते हो? 1 क्लास। दादी को जानते हो? दादी कुखल दादी। दादी को क्या कहते हैं हिंदी में, क्या कहते हैं? दादी को अंकल कहते हैं। वो जो ना बंगाल से आता है ना, कुखल अंकल, पहचानते हो उनको? मैं उनका बड़ा भाई बोल रहा हूँ। पहचानता हूँ। पहचानता है? वो आता है ना तेरे घर में? नहीं आता। मैं दोबारा आऊँगा तो मुझे पहचानोगे? हैं? पहचान सकूंगा। ओके, थैंक यू। तो দাদাহঁতৰ বিল্ডিঙত উঠি চাওঁ অলপ ওপৰত, কিবা বনাইছে নেকি, কিবা আছে নেকি। কি চাব আৰু আপোনালোক, একো নাই। ইয়াতে ৰিভিউ দেখাই আছোঁ আপোনালোকক। বাথৰুমত সোমালোঁ অলপ। বাথৰুমটো চাওক কেনেকৈ মানুহ থাকিব পাৰে। পূৰা ধনী মানুহৰ না, একদম পূৰা টাইলছ লগোৱা আছে। ভাল লাগে আৰু কিবা এটা ৰুমৰ ভিতৰতে, বিল্ডিঙৰ ভিতৰতে হওক। এটা হ'ল দদ, আমাৰ বাবাৰ ডাঙৰ বইনীৰ ভিনী, মানে আপাৰ হাজবেণ্ড। তো এতিয়া চাপত গ্ৰামত হয়, প্ৰফেচাৰ কৰিছিল, এতিয়া ৰিটায়াৰ হৈছে। মই কেতিয়াও যোৱা নাছিলোঁ তো ইহঁতৰ ঘৰত। তো কালি অলপ সুযোগ ওলালোঁ, তো তেনেকৈ জেঠাহঁতৰ ঘৰত গৈ পালোঁ। আৰু আমাৰ জেঠা মানে অলপ দুৰ্বল হৈছে, মানে পায়খানা জ্বৰ কিবা হৈ আছে। তো পায়খানা কৰিব আৰু গৈ আছে, বাৰে বাৰে পায়খানা হৈ আছে। তো এনেই বিচনাত অলপ শুই দিলোঁ, ঘুম লাগি আছে। যোৱাকালি ফাংচনৰ ভিডিঅ' শ্বুট কৰিব আহিছিলোঁ বৈতামাৰীত। তো এই চেনেলটোৰ তলত ডিছক্ৰিপশ্যনৰ লিংকটো থাকিব, ভিডিঅ'বিলাক চাবলৈ হ'লে। আৰু এটা ইউটিউব চেনেল আছেতো মোৰ। জেঠা মানে বৰ্তমান এজ কিমান হ'ল? 82। চাকৰিটো ৰিটায়াৰ হৈ ভালে কেইদিনে হ'ল? ৰিটায়াৰ হোৱা 99তে ৰিটায়াৰ হৈছা? জুন মে জুন থাকলো আর কি করা যায়, চলানো যায়। কি কম আর মানে। তো গল্প চল্প হৈ গ'ল, ভাত চাত খালোঁ আমি। এতিয়া আহিব মানে ঘৰ বুলি ওলালোঁ। তো বৰষুণ দি আছে। আমাৰ ঘূৰা মানে হৈ গ'ল, শেষ হ'ল। লাষ্ট আমাৰ দদ মানে জেঠাহঁতৰ ঘৰে লাষ্ট আছিল।
তো আমি এতিয়া ঘৰলৈ আহিছোঁ বৰষুণ পুৰা তামাম পৰি আছে আমি নেশ্যনেল হাইৱেত উঠিলোঁ বৰষুণ একদম পুৰা ফালি দিছে আমি বৰষুণ ফালি ফালি গৈ আছোঁ চাওক দেখাই নাযায় একো তো যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু পাৰিলে শ্বেয়াৰ কৰিব আৰু মোৰ ভিডিঅ' মানে ষ্টেট প্ৰগ্ৰামৰ ভিডিঅ'বিলাক চাবলৈ হ'লে তলত লিংক থাকিব তাত গৈ চাব পাৰে ধন্যবাদ